নমস্কাৰ। সমূহ শ্ৰোতামণ্ডলীক সাদৰ সম্ভাষণ জ্ঞাপন কৰি এয়া মই উৎপল কলিতাই আৰম্ভ কৰিবলৈ লৈছোঁ গল্প পঠনৰ বিশেষ অনুষ্ঠান গল্পৰ সুবাস। আজিৰ গল্পৰ সুবাসত আপোনালোকৰ মাজত আগবঢ়াবলৈ বিচাৰিছোঁ বিশিষ্ট গল্পকাৰ মনালিছা শইকীয়া বাইদেউৰ এটি বিশেষ গল্প। গল্পটিৰ শিৰোনাম কেনে আছা। সেয়েহে পলম নকৰি আহকচোন আমি সকলোৱে সেই বিশেষ গল্পটিৰ গভীৰতাৰ মাজলৈ যাওঁ। কেনে আছা তৃপ্তি চলিহা। আছেনে তোমাৰ আকাশ লৈ ফুৰিছানে স্মৃতিৰ মেঘ। কেনে আছো মই এটা গধুৰ হুমুনিয়া খহি পৰিল কাণনৰ বুকুৰ পৰা। বাহিৰখন তেনেই তিমিৰাচন্ন। এন্ধাৰৰ মাজেদি এজাক চেঁচা বতাহ কোঠাটোলৈ সোমাই আহিল। কাণনক মৃদুভাৱে চুই গ'ল। ফাগুন মাহৰ সন্ধিয়াৰ এই বিশেষ বতাহজাক তাইৰ খুব ভাল লাগে বাবেই ৰমলা তাই খিৰিকীখন বহুৱালৈকে বতাহজাকৰ সৈতে টিট চুই সোমাই আহে। চিএফএল বাল্বটোৰ উজ্জ্বল পোহৰত পশ্চিমৰ দিশৰ এই কোঠাটোৰ এন্ধাৰবোৰ আঁতৰি গ'লেই কাণনৰ মনৰ ভিতৰখন বাহিৰখনৰ দৰেই এন্ধাৰে আৱৰা। দুপলীয়া খিৰিকীখনেদি তাই আকাশখনলৈ চালে। জলমলাই থকা অসংখ্য তৰাবোৰ যেন তলসৰা বকুলহে। ভৰি আছে আকাশৰ বুকু ঠিক পদূলিমুখৰ দুবৰি দৰাৰ দৰে। আকাশখন প্ৰতিজন মানুহৰ সৰলৰৈখিক কল্পনাৰ অনুপম চিত্ৰ বিচিত্ৰ ৰূপৰেখা। কথাবোৰ মনত পৰি ভাবি ভাবি কাণনৰ ওঠৰ কোণেদি এটা ঈষৎ হাঁহিৰ ৰেখ বিয়পি পৰিল। ঐ ঘোঁৰা ঘোঁৰা। বতাহত ভাহি আহিল মাতটো। কোন? তাইৰ মনৰ ভ্ৰমৰ বাদে পশ্চিমৰ কোঠাটোৰ খিৰিকীৰ সিপাৰৰ এন্ধাৰখিনিৰ বাদে কোনো নাই আজি তাইক এনেকৈ মাতিবলৈ। কাণনৰ বুকুৰ কামিষাৰ গছকি খট খটকৈ গুচি গ'ল এজাক ৰণুৱা ঘোঁৰা। ফাৰ্চিটিৰ অলিয়ে গলিয়ে দৌৰি ফুৰাৰ বাবে নিখিলে সকলো ছাত্ৰ-ছাত্ৰীৰ মাজত নামটো ইমান জনপ্ৰিয় হৈছিল যে তাহাঁতৰ দীক্ষান্ত বৰ্ষৰ বিদায় সভাত ভাতৃপ্ৰতিম অজন্তই সহৃদয়তাৰে ঘোঁৰা নামৰ এটা ব্যংগাত্মক কবিতা লিখি কাণনৰ নামত উচৰ্গা কৰি পাঠ কৰিছিল। সঁচাকৈয়ে তাই অশ্ৰমেধৰ ঘোঁৰা দৌৰাৰ দৰে জীৱনটোক কেৱল দৌৰাইছিল। পোৱা নোপোৱাৰ অলেখ হিচাপ নিকাচেৰে অৱশেষত তাই তিক্ত হৈছিল। কাণন আজি আগৰুৱা। ক্লান্তি আৰু অৱসাদগ্ৰস্ততাই তাইক এতিয়া তেনেই কঙা কৰি পেলাইছে। ইমানেই কঙা যে তাই আজি ইচ্ছা কৰিলেও বিচনাখনৰ পৰা উঠি গৈ খিৰিকীখন খুলি দিবগৈ অথবা বন্ধ কৰি দিবগৈ নোৱাৰে। দৌৰি দৌৰি কাম কৰিবলৈ ইচ্ছামতে এঠাইৰ পৰা সিঠাইলৈ যাবলৈ তাই আজি অপাৰগ। অৱশ বাওঁ হাতখন কেইটা এনে তাই সোঁ হাতখনেৰে চুই চালে।
অজানিতে হাতখন ব্ৰেড চুইচটোত লাগি কোঠাটো অন্ধকাৰ হৈ পৰিল। খিৰিকী মুখত ভিৰ কৰি থকা এন্ধাৰবোৰ হুৰ হুৰকৈ কোঠাটোলৈ সোমাই আহিল। ব্ৰেড চুইচটো টিপি বাল্বটো তাই জ্বলালে, আকৌ নুমুৱালে। অফ অন অফ অন। কি যে এক বাগ্ময় উন্মাদনাত তাই একেটা কামকে সৰু ল'ৰা ছোৱালীৰ দৰে বাৰে বাৰে কৰি গৈ থাকিল। এটা সময়ত বাল্বটো অফ কৰি কাননে নিৰ্ভয় মনেৰে তৰা বচা আকাশখনলৈ একেথৰে চাই থাকিল। বহু কথাই কাননৰ চকুৰ আগেদি অগাদেৱা কৰিবলৈ ধৰিলে। বিজুলী চমকিছে, এন্ধাৰবোৰ আঁতৰাই দূৰৰ পাহাৰকেইটাও জিলিকি উঠিছে। বুকুৰ ভিতৰত টগমগ ৰণুৱা ঘোঁৰাটোৱে গা জোকাৰি থিয় দিছে। মনৰ ঘোঁৰাটোৰ দৌৰ আৰম্ভণীয়া। অনেক চিনাকি মুখ, দম দম কিতাপ, গান, কবিতা, খেল, অৰ্ণৱ শেখৰৰ প্ৰেম, ভাৰ্গৱ ফুকনৰ সৈতে বিবাহৰ অজস্ৰ হৰ্ষ বিষাদৰ চিত্ৰ বিচিত্ৰ ৰূপ চাই চাই পৰ্বত পাহাৰ গৰকি, অৰণ্য গছকি ঘোঁৰাটো কেৱল দৌৰিব আৰু দৌৰিব। কুসুম কানন চলিহা আছিল সৰু চহৰখনৰ এটা আধ্যবন্ত পৰিয়ালৰ নুমলীয়া জী। পিতাক মাকৰ আলাসৰ লাৰু কুসুম কাননক সকলোৱে কানন বুলিয়েই জানিছিল। তাহাঁতৰ দেউতাক আধ্যবন্ত আছিল যদিও অহংকাৰী নাছিল। সমাজপ্ৰিয় চলিহাই নিজৰ চাৰিওটি সন্তানক সুশিক্ষিত কৰাৰ লগতে সামাজিক আচাৰ আচৰণৰো নৈতিক শিক্ষা প্ৰদান কৰিছিল। আচলতে মাক পিতাক আৰু পৰিয়ালৰ অন্যান্যখিনিৰ পৰাই কাননহঁত শিক্ষাৰ লগতে আনুষংগিক বহু ধৰণৰ ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত হোৱাৰ সুযোগ লাভ কৰিছে। সমনীয়াৰ সৈতে হাঁহি ধেমালি ৰং ৰহইচ কৰিয়েই কাননৰ সৰু কালছোৱা পাৰ হৈ গৈছিল। কিন্তু এইবোৰৰ মাজতো কাননে লিখা পঢ়া কামটো অধিক আগ্ৰহেৰে আগবঢ়াই নিছিল বাবেই শিক্ষাৰ্থীৰে হাইস্কুলীয়া শিক্ষা সাং কৰিব পাৰিছিল। ইচ্ছা আকাংক্ষাক সাৰোগত কৰি তাই স্থানীয় মহাবিদ্যালয়খনৰ কলা শাখাত নামভৰ্তি কৰিছিল। কাননে পঢ়াৰ লগতে সকলো সৃজনীশীল বিষয়ক ব্যুৎপত্তি লাভ কৰি সহপাঠী, অনুজ, অগ্ৰজ তথা শিক্ষকসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। জীৱন উদযাপন কৰিব পৰা সকলো গুণৰ তাই অধিকাৰী হৈছিল। তাইৰ কমোদ্যম, চিন্তা চেতনাৰ পৰিসৰ, অমায়িক গুণবোৰে সকলোকে প্ৰেৰণা যোগাইছিল। স্নাতক মহলাৰ শেষ পৰীক্ষাটো তাই দৰ্শন বিভাগৰ সন্মানসহ বিশ্ববিদ্যালয়ৰ প্ৰথম 10 জনৰ ভিতৰত স্থান লাভ কৰাত মহাবিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছিল। ডাঙৰ ককায়েক আৰু বায়েক ভিনীয়াকে লগত নি বিশ্ববিদ্যালয়ত নামভৰ্তি কৰোৱাৰ পৰা ধৰি মেচ বিচৰালৈকে সকলো কাম কৰি দিছিল। প্ৰথমবাৰৰ বাবে তাইক এৰি থৈ যাওঁতে বায়েকৰ লগতে ককায়েকেও হুক হুকাই কান্দি উঠিছিল। তাইৰ চকুত চকু পানী লৈও তাহাঁতক আশ্বাস দিছিল, মই পঢ়িবলৈহে আহিছোঁ, ভালকৈ পঢ়িম দে, চিন্তা নকৰিবি তহঁতে। ভিনীয়াকে চলাই যোৱা গাড়ীখন নেদেখা হোৱালৈকে তাই চাই চাই
মেছৰ কোঠাটোলৈ সোমাই আহি সেইদিনা হুক হুকাই প্ৰথমবাৰ মনত থকাকৈ কান্দিছিল। জীৱনত প্ৰথমবাৰ অকলশৰীয়া হোৱাৰ দুখে তাইক পাছৰ গোটেই সময়খিনি কাতৰ কৰি ৰাখিছিল। কোঠাৰ লগৰীয়া দুজনীৰ লগতো সিদিনা তাই ভালকৈ কথা পাতিবলৈ ইচ্ছা হোৱা নাছিল। সন্ধিয়া ভাতৰ কাঁহীখন হাতত লওঁতে মাকৰ অবুজ মুখখন আহি চকুৰ আগত থিত দিছিলহি। সময়বোৰ ধীৰ গতিৰে পাৰ হৈ গৈছিল। পৰিৱেশ আৰু পৰিস্থিতিৰ লগত তাই নিজকে খাপ খুৱাই ল'ব পাৰিছিল। ক্লাছলৈ যোৱা, সন্ধিয়া লগৰ কোনোবা এজনীৰ সৈতে বজাৰলৈ যোৱা, গানৰ মচলিক পতা, কিতাপ পঢ়া, চিনেমাৰ আলোচনা সমালোচনা কৰা আদি কামবোৰৰ মাজত তাই দৈনন্দিন ব্যস্ততাই তাইক লাহে লাহে ব্যস্ত কৰি তুলিলে। সপোনবোৰ চুই যোৱাৰ হেঁপাহত তাই পঢ়া শুনা আৰম্ভ কৰিলে। ক্লাছৰ পৰা বাহিৰে বাহিৰে লাইব্ৰেৰী যোৱা, কেণ্টিন সোমোৱা, লগৰ কোনোবাৰ পৰা নোটছ আনিবলৈ যোৱা আদি কামবোৰ তাই গতানুগতিক ব্যস্ততাৰে ইমান খৰকৈ কৰি গ'ল যে নিশিলেখে তাইৰ সেই দৌৰি ফুৰা স্বভাৱটোৰ বাবেই ঘোঁৰা বুলি মাতিবলৈ আৰম্ভ কৰিলে। ফাইনেল পৰীক্ষা আদায় হোৱাৰ পাছতে মেছৰ পৰা তাহাত আটাইকেইজনী হোষ্টেল পালেহি। বিশ্ববিদ্যালয়ৰ ভিতৰত তাই পঢ়িবলৈ অধিক সুবিধা পালে। কুসুম কানন সকলোৰে মাজত জনপ্ৰিয় হ'ল। কোনো এটাই কিতাপৰ পোক আখ্যা দিলে। মুঠতে বিশ্ববিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰীয়ে কাননক চিনি পোৱা হ'ল। তাৰ মাজতে সহপাঠী অৰ্ণৱ শেখৰে তাইলৈ আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ। এক অজান পুলকেৰে জীৱনত প্ৰথমবাৰলৈ কানন পুলকিত হ'ল। মৃদুভাষী বিনম্ৰ চৰিত্ৰৰ ল'ৰাজনৰ প্ৰতি কানন অনুৰক্ত হ'ল। প্ৰেমৰ নিৰ্মল উন্মাদনাই তাহাক দুয়োকে আপ্লুত কৰিলে। অজস্ৰ ফুলৰ সুবাসেৰে সুবাসিত হ'ল তাইৰ জীৱনৰ পথ। সিহঁতৰ প্ৰেম ইমান সহজ আৰু সৰল আছিল যে দুয়োকে জ্ঞান আৰু শিক্ষাৰ অনুপম জ্যোতিৰে জ্যোতিষ্মান কৰি তুলিছিল। সময় বাগৰিল। বিশ্ববিদ্যালয়ৰ শেষৰ পৰীক্ষাটো তাই শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ঘৰত সকলোৱে তাহাঁতৰ প্ৰেমৰ কথা গম পাইছিল। অৰ্ণৱ শেখৰৰ দৰে ল'ৰা এজনক জোৱাই ৰূপে পাবলৈ কাননৰ ঘৰখন সকলো উদ্গ্ৰীৱ হৈ গৈছিল। কিন্তু আশ্চৰ্যকৰভাৱে প্ৰেমৰ পোহৰেৰে উদ্ভাসিত হৈ থকাৰ সেই বিমূৰ্ত ক্ষণটোৱে অৰ্ণৱ শেখৰৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল। অতি কম দিনৰ ভিতৰতে অৰ্ণৱ শেখৰৰ মৃত্যু হোৱাত কাননে দিক বিদিক হেৰুৱাই পেলালে। জীৱনত প্ৰথমবাৰৰ বাবে কানন বুকুৰ এন্ধাৰৰ সৈতে মুখামুখি হ'ল। তাইৰ জীৱনৰ সকলো জ্যোতি হেৰাই গ'ল। ৰণুৱা খুৰা ৰণত পৰিল। বৃদ্ধ মাক দেউতাকো তাইৰ দুখত ম্ৰিয়মান হৈ পৰিল। সমস্ত ঘৰখনৰ সকলো চিনাকি মানুহে তাইক জীৱনৰ বাটত নকৈ খোজ দিবলৈ অনুপ্ৰাণিত কৰিলে। কানন জি উঠিল। জীৱন উদযাপন কৰিবলৈ শিকা কাননে মাক দেউতাকৰ বাবে জি থাকিবলৈ জীৱনত বাধ্য কৰালে। বুকুত হাহাকাৰবোৰ বান্ধি তাই এজনী
নতুন কাননলৈ ৰূপান্তৰ হ'ল। স্থানীয় কলেজখনত কাননে প্ৰবক্তাৰূপে নিযুক্তি পোৱাৰ অলপ দিনৰ পাছতেই মাক দেউতাকৰ একান্ত ইচ্ছাক নেওচা দিব নোৱাৰি সহকৰ্মী ভাৰ্গৱ ফুকনৰ সৈতে বিয়াত বহিল। মাহ হালধিৰে নোৱাই ধুৱাই হোমৰ জুইকুৰাত বহিয়ে দুজন পৃথক চিন্তাৰ চেতনা নাৰীৰ পুৰুষক বিবাহ নামৰ আনুষ্ঠানিকতাৰ যোগেদি পূৰ্ণতা দিব পৰা যায় জানো? কাননে কথাষাৰ যিমান ভাবিলে সিমান বাৰেই কেৱল উজুতি খালে। মাক দেউতাক, ঘৰখন, সমাজখন আৰু তাইৰ চিনাকি মানুহবোৰক সহজ কৰিবলৈকে, এক অৰ্থত সুখী কৰিবলৈকে তাই বিয়াত বহিল। তাইৰ মনৰ বিয়াখন বহুদিন আগতেই হৈ গৈছে অৰ্ণৱ শেখৰৰ সৈতে। পৰিস্থিতিৰ তাগিদাত পৰি জীৱনত জি থাকিবলৈ বহুতৰ বাদেই শৰীৰ আৰু মন দুটা পৃথক পথৰূপে পৰিগণিত হয়। যাৰ শৰীৰ আৰু মন একে পথৰ পথিক সেইজনেই জীৱনটো উদযাপন কৰে বুলি অন্তত তাই বিশ্বাস কৰে। কেৱল মুহূৰ্তত কাননৰ বাবে সেই বিয়াখন আছিল কেৱল আনৰ সুখৰ বাবে বাছি লোৱা এক অনাহুত দোষ। কিন্তু ভাৰ্গৱ ফুকনৰ বাবেতো তেনে কথা নহয়। ভাৰ্গৱে তাইৰ সমস্ত কথা জানিও বিয়াৰ প্ৰস্তাৱ দিয়াত তাই আচৰিত হৈছিল। সি সমবেদনা জনাইছিল। নতুন দিনৰ প্ৰতিশ্ৰুতিৰে ৰঙীন জীৱন এটাৰ বাবে তাইক সি আহ্বান জনাইছিল। কিয় ভাৰ্গৱে তাইৰ সকলো কথা জানিও এনে পদক্ষেপ ল'লে? তাইৰ মনৰ একোণত অবাঞ্ছিত ক্ষুদ্ৰণি ৰৈ গৈছিল। কিন্তু যেতিয়া তাই সেই প্ৰশ্নৰ উত্তৰ পাইছিলগৈ তেতিয়া সিহঁত দুয়োৰে মাজত এখন অচিন দেৱাল গঢ়ি উঠিছিল। কাননে বুজি উঠিছিল ভাৰ্গৱ ফুকনে তাইৰ মনটোক নহয়, তাইৰ মোটা দৰমহাটোকহে হাতৰ মুঠিত বিচাৰে। তাইৰ যোগেদি সমাজত প্ৰতিপত্তি হ'ব বিচাৰে। লাহে লাহে কাণৰ এডাল জখলালৈ ৰূপান্তৰ হ'ল। ৰূপান্তৰৰ এই অজানা অচিনা ৰংবোৰে কাননক চাৰি বেৰৰ মাজত আবদ্ধ কৰি পেলালে। কামৰ অজুহাতত তাই কাকো সময় নিদিয়া হ'ল। কাৰণ ভাৰ্গৱৰ সৈতে এখন অসুখী সংসাৰৰ ছবি তুলি ধৰি তাই কাকো অসুখী কৰিব নিবিচাৰে। তাই আচলতে সকলোকে তাইৰ সুখেৰে সুখী কৰিব বিচাৰে। কেনে আছা? কাননে মাতটো শুনি ঘূৰি চাই বিশ্ববিদ্যালয়ৰ সহপাঠী ইভালিনাক দেখি উচপ খাই উঠিল। চহৰৰ মাছমজিয়াত থকা বেংকটোত ভাৰ্গৱে তাইৰ নামত বিচৰা বৃহৎ পৰিমাণৰ লোনটোৰ কাগজটি সমূহত চহী কৰিবলৈ তাই তালৈ আহিছে। ইভালিনাও আহিছে মানুহজনৰ সৈতে বিশেষ কাম এটাত। দুয়োজনী এসময়ত অন্তৰংগ বান্ধৱী আছিল। সুখ দুখৰ অনেক কথা পাতিছিল, হাঁহিছিল, ফূৰ্তি কৰিছিল। আজি কিন্তু কাননে মূৰ দুপিয়াই হাঁহিৰ অকণমান ৰেখ এটা টানি ব্যস্ততা দেখুৱাই আঁতৰি গ'ল। বিয়াৰ পাছতে তাই ভাৰ্গৱৰ বহুকেইটা বদগুণ আৱিষ্কাৰ কৰিছিল। সাধাৰণ মানুহক সি মানুহ বুলি গণ্য নকৰিছিল। যাকে তাকে মাতি অবাবত কথা পাতি থাকিলে ভাৰ্গৱে বেয়া পায়। তাৰ মৰ্যাদা হানি হয়। এসময়ৰ আপোন অন্তৰংগ তাইৰ চিনাকি মুখবোৰ এতিয়া মৰ্যাদাবিহীন যেই সেই মানুহজনলৈ ৰূপান্তৰ হ'ল। ঘৰৰ মানুহৰ বাহিৰে ইচ্ছা কৰিলেও কাননে কাকো মাতি নি ঘৰত বহুৱাই এষাৰ সুখ দুখৰ কথা পাতিব নোৱাৰা হ'ল। মৰ্যাদা, সন্মান আদি শব্দবোৰে
তাইক একাকী জীৱন এটাৰ লগত পৰিচয় কৰাই দিলে। কলেজৰ ক্লাছকেইটা আৰু ঘৰৰ মাজত আবদ্ধ হ'ল তাইৰ জীৱন। এটা সময়ত একাকীত্বই তাইক কোঙা কৰি ৰোগ আক্ৰান্ত কৰি তুলিলে। পক্ষাঘাতত আক্ৰান্ত হোৱা কাৰণ এতিয়া পশ্চিমৰ অকলশৰীয়া কোঠাটোৰ বাসিন্দা। পৰিচৰ্যাকাৰী নাৰ্ছগৰাকী আৰু ৰমনা বাইৰ মাতটোৰ বাদে আজি তাই কাৰো মাত শুনিবলৈ নাপায়। কোনেও তাইক নুসুধে কেনে আছা, কোনেও তাইক নুসুধে কেনে আছা। সঁচাকৈয়ে এটি সুন্দৰ গল্প আজি আপোনালোকৰ মাজত আমি আগবঢ়ালোঁ। আচলতে ক'বলৈ গ'লে প্ৰকৃতাৰ্থত গল্পকাৰগৰাকী সফল হৈছে বুলি মই ভাবোঁ। আশা কৰিছোঁ আপোনালোকেও গল্পটি শুনি খুবেই ভাল পাব। এনেদৰে আপোনালোকৰ মাজত গল্প পঠনৰ আমাৰ বিশেষ প্ৰয়াস, গল্পৰ সুবাস অনাগত দিনতো আমি আপোনালোকৰ মাজত আগবঢ়াই গৈ থাকিম। মাথো আপোনালোকৰ পৰা আমি আশা ব্যঞ্জন সঁহাৰি কামনা কৰিছোঁ। আৰু আজিৰ গল্পৰ সুবাস অনুষ্ঠানটিৰ পৰা মই উৎপল কলিতাই ইমানতে বিদায় মাতিছোঁ।